কেনে আছা নীলাঞ্জনা? কবি বিনয় কৃষ্ণ তামুলী ফুকন। পাঠ কৰিছোঁ শ্ৰী অনুপম ডেকা। কৃষ্ণচূড়া আকৌ ফুলিছে নীলাঞ্জনা, বট আহঁতৰ পাতবোৰে দুৰুল খাই পৰিছে পথৰ দুয়োকাষে। একেই বসন্ত, একেই বৰষাৰ আগমনী, কেনে আছা তুমি? একেই আছেনে তোমাৰ চহৰ পুৰণি প্ৰেমিকৰ সতে আলাপ, কাংকান ঘাটৰ সেই মাতাল আবেলি লং ড্ৰাইভ, কোল্ড কফি এজাক খিলখিল হাঁহি? একেই আছেনে তোমাৰ অকাৰণ চুপনি, কাজল সনা আবাহনী, এতিয়াও উচপি উঠেনে অম্ৰপালিৰ কৰুণ কাহিনী শুনি? সকলোৰে সপোনৰ অথচ বৌদ্ধ ভিক্ষুৰ দৃষ্টিৰশী পাৰৰ চূৰ্ণ তোমাৰ অহংকাৰৰ সেই কাহিনী, বুকুৰ তুলসীৰ তলত আজিও জ্বলোৱানে এগছি চাকি আবাহনীৰ? মই একেই আছো নীলাঞ্জনা, নীলকণ্ঠ হৈ পাণ কৰিছোঁ গৰল বিচ্ছেদৰ। বুকুৰ শিলবোৰত শিলুৱৈ পৰিছে স্মৃতিৰ সেউজীয়া শিল। ক্ৰমশঃ সেই শিলুৱৈৰ কইনালৈ গজি উঠিছে তাহাঁতৰ পুলি। সি বুকুখন দখল কৰিব চিৰেই প্ৰসাৰিত তাৰ সেউজীয়া ঠাল ঠেঙুলি।